নমস্কাৰ টেট পৰীক্ষা দিব বিচৰা কেণ্ডিডেটসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। টেট পৰীক্ষা দিব লাগিলে আপোনালোকক BEd বা DLEDৰ প্ৰয়োজন হয়, কিন্তু যিহেতু BEd বা DLED প্ৰাইভেটভাৱে উপলব্ধ বৰ্তমান নহয়, গতিকে SCERTৰ জৰিয়তে এই DLED কোৰ্চটো কৰাই থকা হৈছে। গতিকে আপোনালোকলৈ সেই সুবৰ্ণ সুযোগটো আহিছে। 2021 আৰু 2023 বৰ্ষৰ বাবে DLED অৰ্থাৎ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ যি কোৰ্চৰ নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকে অনলাইন এপ্লাই কৰিবৰ বাবে SCERT ৱেবছাইটত যাব লাগিব। ৱেবছাইটটো হৈছে www.scertassam.co.in আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকক হায়াৰ ছেকেণ্ডাৰীত 55% আৰু যদি ST SC বা ST প্লেইন বা ST হিল হয় তেতিয়াহ'লে 5% ৰিলেক্সেশ্যন আছে। আপোনালোকৰ বয়স হ'ব লাগিব আপোনালোকে 18 বছৰৰ পৰা 34 বছৰ বয়সৰ ভিতৰত। ST SC কেণ্ডিডেটৰ কাৰণে 2 বছৰ ৰিলেক্সেশ্যন আছে আৰু আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব সেই সময়ত 400 টকাৰ এটা মাননি তাতে জমা দিব লাগিব। অনলাইন মেথডৰ জৰিয়তে আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো ধৰণৰ কৰিব পাৰে আৰু আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ ডেটটো খুলি দিব 10/5/2021 তাৰিখৰ পৰা 27/5/2021 তাৰিখৰ ভিতৰত আৰু এক্সাম অনুষ্ঠিত হ'ব 27 জুন অৰ্থাৎ 27/6/2021 তাৰিখে। এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 21/6/2021 তাৰিখৰ পৰা। গতিকে আপোনালোকে আজি এপ্লাই কৰক। DLEDটো নাথাকিলে আপোনালোকে যিহেতু টেট দিব নোৱাৰে আৰু টেট হৈছে একমাত্ৰ এটা চাকৰি য'ত নেকি পইচা নিদিয়াকৈ বৰ্তমান পোৱা যায়। গতিকে আপোনালোক সকলোকে অনুৰোধ জনালোঁ, আপোনালোকে যিসকলে এই DLED কোৰ্চ কৰিম বুলি ভাবিছে, গতিকে আপোনালোকে 10 তাৰিখৰ পৰা এপ্লাই কৰিবৰ কাৰণে আৰম্ভ কৰক। ধন্যবাদ।